আপোনালোকে জানে যে আজি আমি এটা শুভ কামত আগবাঢ়িছো যে আমাৰ ইউপিপি এর নতুন দলৰ নতুন প্ৰাৰ্থী আজি মনোনয়ন পত্ৰ দাখিল কৰিব তাতে অংশগ্ৰহণ কৰা সকলো মোৰ ভাই বন্ধুসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো লগতে মই ক'ব বিচাৰিছো যে যোৱা তাৰিখত 15টা বছৰ বিপ্লৱ দল তথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাজত্ব কৰিল কিন্তু তেওঁৰ ৰাজত্ব কালত সকলো জনজাতি সকলো মানুহ এতিয়া অতিষ্ঠ হৈ গৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিপ্লৱ দলক এতিয়া ৰাইজে বিদায় দিব ওলাইছে বিপ্লৱ দলক এতিয়া ৰাইজে বিদায় দিব আৰু বিপ্লৱ দল মই ক'ব বিচাৰিছো বি ফৰ বুঢ়া পি ফৰ পেঞ্চন বিপ্লৱ দল যেতিয়া বুঢ়া পেঞ্চন ল'বলৈ আগুৱাই গৈ আছে এটা ধন আগুৱাই গৈ আছে যে বিপ্লৱ দলক বাদ দি রাইজে বিশ্বাসত লৈছে আমাৰ নৱনতুন ইউপিপি দল আৰু এই দলটো আমি ভাবিছো ওনা আইএফে আমাৰ কেন্ডিডেট ইউজি ব্ৰহ্ম ডাঙৰীয়া জিকি যাব আজি আমি আপোনালোকৰ সন্মুখত মুছলমান ভাইসকল আজি আহি মৌন প্ৰাৰ্থনা কৰিছে আল্লাহর ওচৰত দোয়া কৰিছে ই আল্লাহ তুমি দয়া কৰি মেহৰবান কৰি আমি বিগত কাল বড়োসকলৰ লগত যিটো ভাতৃত্ব সংঘাত কৰিছিলো সেই সংঘাতৰ বিনিময়ত আমি বন্ধু হিচাপে আমি গোটেইকেইটা একেলগ হৈছো আজিৰ পৰা আমাৰ লগত বড়োসকলৰ লগত মুছলমান সম্প্ৰদায়ৰ লগত বড়োসকলৰ লগত কোনো ভাতৃত্বতা সংঘাত নহ'ব আৰু সেই চুক্তিৰে আজি সেই মনোকল্পনাৰে আমি মুছলমানসকলে আপোনালোকৰ মাজত ওলাই গৈছে মই ক'ব বিচাৰিছো बेनि मोनथायखौबो बिथांमोनहा যোৱা 14,000 गुबुन हारिनि চনত फाननायनि समान राव बिथांमोनहा बुंगासिनो हिराखरनिया डाङरीयाय रायजो राजा आइ आफाया एटाই इस्यु লৈছিল बेनिखायनो বিভাজন কৰা पिपिएलनिफ्राय जाय बिजाथि 5 नং বিভাজন কৰি नागिरदों বড়ো মুছলমানসকলৰ লগত ভাতৃত্বতা সংঘাত লগাই দি তেওঁ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল सायख'बाय बेखौ जोङो दिनै नमिनेसन তেওঁ চুক্তি দিছিল जोङो मिथिनो हायो তেওঁ কথা দিছিল आइआफाफोरनि नुथायखौ दिनै যে মই যদি এমপি হৈ দিল্লীলৈ যাব পাৰো सुबुं তেনেহ'লে মই বিটিসি বাতিল কৰি দিম मानो होनबा बिथांमोना আৰু সেই কথাটো আমাৰ মুছলমানসকলে মানি লৈছিল नागिरदों मानगोनां बिटिसिनि তেওঁ চুক্তি দিছিল बिथांखौ बिथाङा जाहाथे মই যদি এমপি হৈ দিল্লীলৈ যাব পাৰো एबा কোনো গাঁও গেলামাই গঠন কৰি দিম जोंनि दिनै जाथि আৰু আমাৰ মুছলমানসকলে মানি লৈছিল बिथाङाबो गोसो दङ তেওঁ কৈছিল हायोबा बिथांमोना মই যদি দিল্লী एमपि হৈ যাব পাৰো खालामनानै তেনেহ'লে মই लोगो जानो हायो বড়োসকলৰ যিটো मानो होनबा दिनै বড়োমাছৰ ধনজনীয়াকে মই বন্ধ কৰি দিম गोबां जाथि তিনিটা ইস্যু লৈ তেওঁ যেতিয়া মুছলমানসকলক বিশ্বাস দিছিল সেই বিশ্বাস দিয়াৰ পিছত 5টা বছৰৰ ভিতৰত আমি কোনোদিন তেওঁৰ মুখত দিল্লীত এই কথাবোৰ শুনিবলৈ পোৱা নাছিলো আৰু দিল্লীৰ পাৰ্লিয়ামেণ্টত তেওঁৰ কোনোদিন আমি টিভিটো দেখা নাছিলো দেৰহাবাই होननानै जों साननानै এইবাৰ তেওঁ নতুন